আপুনি জানে নেকি যে তাজমহল নিৰ্মাণ কৰিবলৈ কিমান হাজাৰ মানুহ কাম কৰিছিল? প্ৰতিদিনে ৰাতিপুৱা খালী পেটত পানী খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? প্ৰস্ৰাৱ হালধীয়া হ'লে কি খালে দ্ৰুত ভাল হয়? হনুমানজীৰ পত্নীৰ নাম কি আছিল? আৰু বিশ্বৰ কোনখন দেশত স্বাধীনতা দিৱস পালন কৰা নহয়? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, নেমুৰ লগত কি খালে চৰ্দি কাহ দ্ৰুত ভাল হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গৰম পানী, অপশ্যন খ গাখীৰ, অপশ্যন ক মৌ, অপশ্যন খ দৈ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক মৌ। কোনটো প্ৰাণীৰ দাঁতৰ ওজন 2000 গ্ৰাম পৰ্যন্ত হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বান্দৰ, অপশ্যন খ গড়, অপশ্যন ক জিৰাফ, অপশ্যন ক হাতী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ হাতী। প্ৰস্ৰাৱ হালধীয়া হ'লে কি খালে দ্ৰুত ভাল হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পানী, অপশ্যন খ ভাত, অপশ্যন ক ৰুটি, অপশ্যন ক গাখীৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক পানী। কোনটো চৰাইক প্ৰকৃতিৰ বিমান বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পাৰ চৰাই, অপশ্যন খ হামিং বাৰ্ড, অপশ্যন ক কাউৰী, অপশ্যন খ চিল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ হামিং বাৰ্ড। ভাৰতত কিমান লাখ মন্দিৰ আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 30 লাখ, অপশ্যন খ 18 লাখ, অপশ্যন ক 10 লাখ, অপশ্যন ক 12 লাখ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 10 লাখ। বিশ্বৰ কোনখন দেশত মোবাইল দলীয়া খেল খেলা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভূটান, অপশ্যন খ ফিনলেণ্ড, অপশ্যন ক জাপান, অপশ্যন খ বাংলাদেশ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ফিনলেণ্ড। কাউৰীৰ জীৱনকাল কিমান বছৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 1 বছৰ, অপশ্যন খ 2 বছৰ, অপশ্যন ক 3 বছৰ, অপশ্যন খ 5 বছৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ 5 বছৰ। হনুমানজীৰ পত্নীৰ নাম কি আছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক সূৰ্যৱতী, অপশ্যন খ সুবৰ্চলা, অপশ্যন ক কামিনী, অপশ্যন খ নাগ কন্যা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ সুবৰ্চলা। কোনখন দেশত কুৰকুৰি খোৱাৰ নিষেধ আৰোপ কৰা হৈছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভূটান, অপশ্যন খ চীন, অপশ্যন ক ভাৰত, অপশ্যন খ নেপাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ নেপাল। ৰাতিপুৱা দৌৰৰ কিমান মিনিট পিছত পানী পান কৰিব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 20 মিনিট, অপশ্যন খ 10 মিনিট, অপশ্যন ক 60 মিনিট, অপশ্যন ক 30 মিনিট। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 20 মিনিট। দৈৰ লগত কি মিহলাই খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গাখীৰ, অপশ্যন খ মেগী, অপশ্যন ক মাছ, অপশ্যন ক কণী।
ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ মাছ। পৃথিৱীৰ কোনখন দেশক হাঁহিৰ দেশ বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক আমেৰিকাক, অপশ্যন খ চীনক, অপশ্যন ক থাইলেণ্ডক, অপশ্যন খ ভাৰতক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ থাইলেণ্ডক। পৃথিৱীত এনেকুৱা কোনটো প্ৰাণী আছে যিয়ে ভৰি নথকা সত্ত্বেও দ্ৰুত গতিত দৌৰিব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক নিগনি, অপশ্যন খ সাপ, অপশ্যন গ মাছ, অপশ্যন ঘ ঘৰিয়াল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ সাপ। 365 দিনৰ ভিতৰত আটাইতকৈ বেছি দীঘলীয়া ৰাতি কিমান তাৰিখে হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক 7 এপ্ৰিল, অপশ্যন খ 12 জানুৱাৰী, অপশ্যন ক 22 ডিচেম্বৰ, অপশ্যন ক 9 ফেব্ৰুৱাৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ 22 ডিচেম্বৰ। চন্দ্ৰত প্ৰথমে কোনটো খেলা হৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক গল্ফ, অপশ্যন ক ক্ৰিকেট, অপশ্যন ক ফুটবল, অপশ্যন ক হকি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক গল্ফ। বিশ্বৰ কোনখন দেশৰ মানুহ বেছি শকত হ'লে জেললৈ যাব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক ম্যানমাৰ, অপশ্যন ক ৰাছিয়া, অপশ্যন ক জাপান, অপশ্যন ক চীন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক জাপান। তাজমহল নিৰ্মাণ কৰিবলৈ কিমান হাজাৰ মানুহে কাম কৰিছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক 70,000, অপশ্যন ক 30,000, অপশ্যন ক 15,000, অপশ্যন ক 20,000। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 20,000। বিশ্বৰ কোনখন দেশত বগা ৰঙৰ সাপ পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক অষ্ট্ৰেলিয়া, অপশ্যন খ নৰৱে, অপশ্যন ক ইংলেণ্ড, অপশ্যন ক ভাৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক অষ্ট্ৰেলিয়া। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত পানী খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক জ্বৰ, অপশ্যন ক হৃদপিণ্ড, অপশ্যন ক কোষ্ঠকাঠিন্য, অপশ্যন ক পেটৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কোষ্ঠকাঠিন্য। বিশ্বৰ কোনখন দেশত স্বাধীনতা দিৱস পালন কৰা নহয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে অপশ্যন ক নেপাল, অপশ্যন খ আৰৱ, অপশ্যন ক ইৰাক, অপশ্যন ক ভাৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নেপাল।